আজি মই চানা কচুৰ কোমল পাতটো বনাম অৰ্ধেৰঙাৰ লগত। কেনেকৈ বনাওঁ আপোনালোকে চাই থাকিব, মই দেখুৱাই আছোঁ। প্ৰথমতে মই পাতটো কাটি লৈছোঁ এনেকৈ। মাজৰ ঠাৰিডাল এনেকৈ পেলাই দিছোঁ। এনেকৈ ঠাৰিডাল পেলাই দিছোঁ। মাজৰ ঠাৰিডাল এনেকৈ ওলাই পেলাই দিছোঁ। পেলাই দি এইখিনি ধুনীয়াকৈ ধুই ল'ম। কৰ্দৈ টেঙাটো কাটি ল'ম। কাটি এইখিনি ধুনীয়াকৈ লগ কৰি ভাজি ল'ম। আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে চাই থাকিব।